নমস্কাৰ, মোৰ ইউটিউব চেনেল দেৱজ্যোতি দিহিঙীয়া ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি কঠীয়া তলি হৈ এখন কঠীয়া পাৰিব লৈছোঁ, আপোনালোকে চাই থাকিব। এয়া আমাৰ পোৱালিটো, চাওঁ পোৱালিটো মুখখন দেখা, লাহনি লৈ মেলি একদম ৰেডি হৈ আছে। তাৰপিছত আমাৰ এই কপোতা আহি পাইছেহি, কপোতাখন একদম আহি পাইছে। তাৰপিছত আমাৰ এই পানীয়াম দিহিঙীয়া, আমাৰ এয়া চেতিয়া একদম টাক গাড়ীৰ ওপৰত বহি আছে। একদম আমাৰ ফালে এই নিচাটো মেচিন যোগাৰ কৰি আছে পানী টানিবৰ কাৰণে। এইফালে দেখাই আছোঁ আমাৰ এই বাবুগাই পাইপ মেলি আছে, পাইপ একদম ধুনীয়াকৈ মেলি আছে। এখন আমাৰ কঠীয়া তলিখন চাই লওক, সেইখন আমাৰ একদম পথাৰখন লাগি আছে কঠীয়া তলিৰ লগত। চাই থাকক, তাৰপিছত আপোনালোকে ভিডিঅ'টো কেনেকুৱা পায় জনাব মোক। ইয়াৰ পৰা মেচিন চলি গ'ল, পানী একদম মজা আছে, গৈ আছে পূৰা স্পীড পানী গৈ আছে, পানী পূৰা একদম কঠিন তলিত পূৰা গৈ আছে একদম পানী, হুৰাই পানী আহি আছে কঠিন তলিত। এই পৰাগ, এইটো কি পানী লিক হৈছে নেকি তাত? আমাৰ ইয়াত পৰাগ একদম বডি চডি উলিয়াই একদম গোটেই দিন নাই নহয় আৰু। পৰাগ কিবা এটা কৈ দে আকৌ, কিবা এটা কৈ দে, কিন্তু পৰাগৰ বডিটোকে দেখাই দে। কপোতাই মৈ দিছে, আপোনালোকে চাওক কি সুন্দৰভাৱে দিছে। এইডোখৰ হৈ গ'ল পানী দি মেলি, আৰু এইডোখৰ দি আছোঁ পানী। এইবোৰ আমাৰ ড্ৰাইভাৰ মৈ দি আছে, এইটো মৈটো কেনেকৈ দিছে চাওক। এইটো আমাৰ পোৱালিটো পাছে পাছে গৈছে, মৈ দি গৈছে, পূৰা ধুনীয়া হৈ গ'ল। এইডোখৰ পানী হৈ গ'ল পূৰা। কপোতা মৈটো দিছে ভালকেনে, সেইখিনি মানুহ কঠীয়া পোৱা মানুহ চলি আছে। এইটো পুখুৰীটো পানী টানি আছে, পুখুৰীটো বহুত শুকাই গ'ল। এইটো চাওক পুখুৰীটো পূৰা পানী বহুতখিনি শুকাই দিলে। এতিয়া মানুহবোৰে সাঁজ খাইছে, সাঁজটো পূৰা বাগি বাগি খাইছে। সাঁজ হয় এয়া ধুনীয়াকৈ খাইছে মানুহবোৰে। এই পানীয়াম দিহিঙীয়া এই গৰুকেইটা কেনেকুৱা দিছে, বলদ গৰু হয়। আজি ঘৰত গৰু নাই কাৰণে একদম মানুহ গৰু লগোৱা হৈছে। এইকেইটা একদম মৈ পূৰা দিছে, এইকেইটাই একদম বলদ গৰু। এইকেইটা একদম বাহিৰৰ পৰা মতা হৈছে, এইকেইটা পূৰা একদম মজা টানিছে। এইকেইটাই কেনেকুৱা দেখিছে আপোনালোকে, একদম বলদ গৰু। একদম কমেণ্ট কৰি জনাব আপোনালোকে বলদ গৰুকেইটাৰ কাৰণে। ইয়াত এবাৰ কঠীয়া ছটিয়াই আছে। আজিকালি অকল লিখা পঢ়াই নহয় বুলি চাকৰিয়ে নহয়, কৃষকো লাগে। ये देख रहे हो कैसे कठिया खींच रहा है। देखो देखो ऐसे कठिया खींच रहा है। কঠীয়া হেঁচি শেষ হৈছে আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে, আৰু বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। জয় আই অসম।